নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল নতুন জীৱনৰ পাতনিলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। এই দোকান আহি পালোহি, পাই আহি যাৱতীয় কামখিনি কৰি ল'লোঁ, মানে দোকানখন অকণমান চাফ চিকুণ কৰিলোঁ আৰু ভগৱানৰ ওচৰত সেৱাটি জনাই এয়া বহিছোঁ আৰু। কিন্তু কথা হ'ল কি, মেচিনটো মানে যোৱাকালি বেয়া হ'ল। যোৱাকালি দোকানলৈ আহিছিলোঁ যদিও দেখুওৱা নহ'ল বাৰু ভিডিঅ', মানে মেচিনটো বেয়া হোৱাৰ কাৰণে আজি ভাল কৰিবলৈ লৈ যোৱা হ'ল। আৰু এইখন চাদৰ দেখিছেনে, এইখনৰ মানে এছাইড দহি গুঠা হৈছে। কেইবাযোৰ মানে কাপোৰ দিবলগীয়া, সোনকালে দিবলগীয়া হোৱাৰ কাৰণে এইখন চাদৰ থাকি গৈছিলে। আজি এয়া দহিখিনি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ। সম্পূৰ্ণ কৰাৰ পিছত দেখাম বাৰু আপোনালোকক। আৰু এটা কথা, মোৰ মৰমৰ ভণ্টিসকলক কৈছোঁ, তোমালোকে যিহেতু পঢ়া শুনা কৰি আছা, পঢ়া শুনাৰ লগতে তোমালোকে অন্য যিকোনো এটা কাম যি ভাল পোৱা তাকে কৰিবলৈ চেষ্টা কৰিবা। কাৰণ কেলৈ, যিসকলে ভালদৰে পঢ়া শুনা কৰে তেওঁলোকৰ বাৰু যেই নহওক, কিন্তু যি ৰৈ যায়, কেতিয়াবা হয়তো পঢ়া শুনা কিছুমানৰ ৰৈ যায়, তেনেকুৱাত তোমালোকৰ যিটো কাম কৰি তুমি ভাল পোৱা কৰি থকা সেইটো কামে তোমাক ভৱিষ্যতে অকণমান সহায় কৰিব।